এভৰিৱান, আজি 3 নৱেম্বৰৰ অসমীয়া প্ৰতিদিনখন লৈ মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। 22 ৰানতে ইনিংছ সামৰিলে শ্ৰীলংকাই, বিৰুদ্ধে ছেমিফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ। 2024 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ, সৰ্বমুঠ 36 দিন বন্ধ, অৰ্ধছুটী 2 দিন। হাজাৰ হাজাৰ নিবনুৱাক নিযুক্তিৰ নামত তৈল প্ৰতিষ্ঠানৰ প্ৰবঞ্চনা, ব্লেকলিষ্টেড প্ৰতিষ্ঠানক অইলৰ পৰীক্ষাৰ দায়িত্ব। দক্ষিণৰ 3 ৰাজ্যত নিষিদ্ধ গুজৰাটৰ এডুলিছ সলিউশ্যন প্ৰাইভেট লিমিটেডে নাম সলাই এক্সাম ইণ্ডিয়াৰ নামত লাভ কৰিছিল অইল ইণ্ডিয়াৰ নিযুক্তি পৰীক্ষাৰ ঠিকা। 17,000 পৰীক্ষাৰ্থীৰ পৰা 1,000 টকাকৈ লৈও কোটি টকা লুট। প্ৰতিক্ৰিয়াৰ মাজতে শিক্ষা বিভাগৰ পদক্ষেপ, প্ৰকাশ হ'ল অষ্টম-নৱম শ্ৰেণীৰ বৈদিক গণিতৰ পাঠ্যপুথি। লাডাখত সন্ধানহীন অসমৰ সেনা জোৱান। পৃষ্ঠাত আছে আলিপুৰদুৱাৰৰ পুত্ৰৰ মৃতদেহ আনিবলৈ দৰিদ্ৰ মাতৃৰ সহায় ভিক্ষা, বংগত গুৱাহাটীৰ যুৱকৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ, অক্ষয় হৰণীয়াক হত্যাৰ অভিযোগ পৰিয়ালৰ, দীৰ্ঘদিনীয়া প্ৰণয়ৰ সম্পৰ্কই নাপালে বিয়াৰ ৰূপ। শিৱসাগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ মটৰচাইকেল দুৰ্ঘটনাত প্ৰেমিক যুগলৰ মৃত্যু, পৰিয়ালৰ অমতত বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে সংগোপনে ওলাই আহিছিল পলাশ আৰু লাকি। সামাজিক মাধ্যমত ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল লাভ জিহাদ ছয়গাঁৱৰ ৰাহুল চমাৰোপী ছাদিকক গ্ৰেপ্তাৰ, নাম সলনিৰে যুৱতীৰে যৌন সম্পৰ্ক। 16 নৱেম্বৰৰ পৰা মৌখিক সাক্ষাৎকাৰ, APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল। পৰীক্ষাত অৱতীৰ্ণ হৈছিল 9,260 পৰীক্ষাৰ্থী, উত্তীৰ্ণ হ'ল 2,767 জন। বাতৰিত আছে ৱৰ্ক অৰ্ডাৰ লাভৰ পিছতো আৰম্ভ কৰা নাই কমিউনিটি হল, পথৰ নিৰ্মাণ, ঠিকাদাৰক ব্লেকলিষ্টেড কৰিব পৌৰ নিগমে। GMCয়ে জাবৰ নিষ্কাশন নকৰাৰ পৰিণতি, উমি উমি জ্বলা জুইয়ে বিপদ মাতিছে আকাশী নগৰীলৈ। বৰ্মনী-বৰমুদামত জাবৰৰ জুইৰ আতংক, ভূমিকেন্দ্ৰিক বিবাদৰ মাজতে দুষ্ট চক্ৰই জাবৰ জ্বলাই দিয়াৰ অভিযোগ, অগ্নি নিৰ্বাপক বাহিনীৰ 14 বাহনসহ অহা 150 জোৱানৰ তৎপৰতাত জুই নিৰ্বাপিত। পুৰি ছাই হ'ল পুৰণি কাগজ কৰ্তনৰ বিশাল গুদাম। বাঘৰবাৰী পুবেৰিন পথত চাঞ্চল্যকৰ ঘটনা, যৌতুক বিচাৰি বোৱাৰীক কেৰাচিন ঢালি জ্বলাই দিয়াৰ অপচেষ্টা। 9 নম্বৰ পৃষ্ঠাত অসম লোকসেৱা আয়োগে ডিক্লেয়াৰ কৰা মেইন পৰীক্ষাৰ আজি ৰিজাল্টৰ নাম্বাৰখিনি দিয়া আছে। পৃষ্ঠাত আছে ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে বিশাল আয়োজন, 5 নৱেম্বৰত 13 লাখ গাঁৱলৈ যাত্ৰা, 62 কোটি ভক্তলৈ ৰামৰ প্ৰসাদ। অসন্তুষ্ট বিধায়কৰ চৰমসীমা, কংগ্ৰেছক কটাক্ষ, কৰ্ণাটকতহে ছমাহে বিজেপিয়ে নিযুক্তি নিদিলে বিৰোধী দলপতিক। গাজাত অৱৰ্ণনীয় পৰিস্থিতি, 50,000 গৰ্ভৱতী মহিলাৰ প্ৰতি ভাবুকি। পেজটোত আছে অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে থাইলেণ্ড চৰকাৰৰ পদক্ষেপ, ভিছা অবিহনে ভাৰতীয়লৈ থাইলেণ্ড ভ্ৰমণৰ সুবিধা। এমাজন গেট ইণ্ডিয়ান ফেষ্টিভেলত ঘৰ পাকঘৰ সামগ্ৰীৰ শাখা, দ্ৰুতগতিত বিকশিত অঞ্চল উত্তৰ-পূব। ঘৰুৱা যাত্ৰীবাহী বাহনৰ বজাৰৰ ইতিহাসত প্ৰথমবাৰ অহা এমাহত দেশৰ বজাৰত বিক্ৰী 3,91,472খন গাড়ী। বাতৰিত আছে শুভম বিৰাজ শ্ৰেয়াছৰ সুন্দৰ বেটিং, ছেমি মেচত শ্ৰেষ্ঠ, শ্ৰীলংকাৰ লজ্জাৰ পৰাজয়, একেৰাহে 7খন মেচত অপৰাজয় টীম ইণ্ডিয়া। অন্তিম পৃষ্ঠাত আছে দেশৰ 2 মহানগৰীলৈ বিৰল স্বীকৃতি, কোঝিকোড়ক সাহিত্য, গোৱালিয়ৰক সংগীত মহানগৰী ঘোষণা ইউনেস্কোৰ। আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।